गिबियावनो UPPL नि जेनाखि मिरु आफादनि मानगोनां आफादगिरि जोंनि प्रमद बर' सार बिटिआर नि CM सारनिसिम आङो गोसो गोरबोनिफ्राय गाहाम हामलायनाय आरो सिबिनायखौ बावहरग्रोदों आरो UPPL दोलोनिनो जोनोमगिरि जोंहा आसामनि केबिनेट मन्त्रि उरखावगोरा ब्रह्म सार आरो जोंनि रायजो सभानि MP मानगोनां रोनगोरा नार्जारि सार आरो UPPL दोलोनि सेन्ट्रेलनि जेनेरेल सेक्रेटारि राजुकुमार नार्जारि बिथां आरो जेनेरेल सेक्रेटारि सासेबाव अर्गानाइजेसन माधब सेत्री बिथांनो आङो गोसो गोरबोनिफ्राय गाहाम हामलायनाय जासिग्रोदों आरोबाव UPPL इउथ विंसनि प्रेसिडेन्ट बिथांनोबो आङो गाहाम हामलायनाय जासिदों जेनाखि आंनि सायाव फोथायनायखौ लाखिनानै UPPL इउथ विंसनि जेनाखि जेनेरेल सेक्रेटारि एडमिनिस्ट्रेसननि जेनाखि दायित्वखौ होबाय बेखौ आङो गोसो गोथारै पार्टिनि सार्थनि थाखाय हाइ कामान्डनि जेनाखि बिथोन बेफोरखौ मानिनानै मावलांनो थाखाय आङो थागथियारि फैबाय थानाय समाव UPPL दोलोखौ लाइमोन गांखंखौ बोरैहाय स्ट्रंसिन खालामनांगौ बोरैहाय स्ट्रेटेजिकेलि जोङो खामानि मावलांनांगौ बिनि थाखाय खामानि मावलांनो थाखाय थागथियारि टिकेटनि बा बेलेगनि खोथा जेबो बाहाय फैथ'वा मानो होनोबा आङो दासो गोदानै हाबदों बे दोलोआव बा गोदानै आङो सेन्ट्रेल कमिटियाव बिबान लादों दा बेवहाय खुनु टिकेटनि खोथा फैया 14 नं चिरां दुवारानो जाथों बा बेलेगावनो जाथों दा गासैबो बेफोर टिकेटनि जेनाखि खोथा बा हाइ कामान्डनिफ्रायसो फैयो आरो सेन्ट्रेल कमिटिनि मोनसे डिसिसननि थ्रुयैसो जायो बेवहाय बिसेसके माबा मोनसे बुंनांगौ होननानै आङो साना नमस्कार जनाइছো আজি আমি আপোনালোকক বিশেষকৈ কোকৰাঝাৰ প্ৰেছ ক্লাবক ইয়াত আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ 17 তাৰিখত আসাম এছেম্বলি আমাৰ BTCL অনুষ্ঠিত হ'ব আসাম এছেম্বলি এইবাৰ তেখেতসকলৰ প্ৰথম দিনটো কোকৰাঝাৰত BTCL তেখেতসকলে অনুষ্ঠিত কৰিব গতিকে এই দিনাখন আমাৰ BTR ৰাইজে যে এটা হিষ্ট্ৰী ইয়াত সৃষ্টি হ'বলৈ গৈ আছে অসমৰ এটা ইতিহাস এছেম্বলিৰ আসাম এছেম্বলি দিছপুৰৰ বাহিৰত আহি কৰাটো এইটো প্ৰথম আৰু আমি BTC কাউন্সিলৰ ফালৰ পৰাও এই এছেম্বলিটো ইয়াত হোৱাৰ বাবে আমি তেখেতসকলক আদৰৰ বাবে আগবাঢ়ি আছোঁ আমাৰ যিবিলাক কৰণীয় আছে তেখেতসকলক এই সুবিধাবিলাক মিলাই দিয়াৰ কাৰণে আমি যথেষ্ট আগভাগটো লৈছোঁ আমাৰ BTR চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই সুন্দৰভাৱে এটা গাইড দি সকলো ডিপাৰ্টমেণ্ট তথা আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভসকল বা আমাৰ EM MCLA যিমান আছে আমাৰ জনপ্ৰতিনিধিসকল আৰু আমাৰ যিমান সম্প্ৰদায়ৰ মানুহবিলাক আছে জাতি জনগোষ্ঠীৰ সকলো আছে সকলোৰ লগত এটা মিটিং কৰি যে ইয়াত এটা হিষ্ট্ৰী এটা ক্ৰিয়েট হ'বলৈ গৈ আছে ইয়াত আমি সকলোৱে আগভাগ ল'ব লাগে বুলি তেখেতে আহ্বান কৰাৰ ফলত BTRৰ সমূহ বা এই কোকৰাঝাৰৰ সমূহ সামাজিক সংগঠন জাতীয় সংগঠন তথা ৰাজনৈতিক দলসকলে আগবাঢ়ি আহিছে তো গতিকে এই 17 তাৰিখত যিদিনাখন আমাৰ ইয়াত এছেম্বলি হ'ব এই এছেম্বলিত মানে আমি BTRবাসী ৰাইজে বা আমাৰ কোকৰাঝাৰবাসী ৰাইজে বা আমাৰ চৰকাৰৰ ফালৰ পৰা যে এটা ভাল এটা দিন আমাৰ ইয়াত মানে আহি গৈছে বা ভাল এটা চৰকাৰৰ যে এটা পজিশ্যন যে আমি দেখাবলৈ সক্ষম হৈছোঁ এইটো জাষ্ট আপোনালোকক মই ক'ব বিচাৰিছোঁ আৰু যিদিনাখন আমাৰ আজি আমাৰ মহামহিম গভৰ্ণৰ অসমৰ ৰাজ্যপাল তেখেত আজি আহি আছে নিশ্চয় তেখেতৰ অহাকালি দুটামান প্ৰগ্ৰাম আছে আমাৰ ইউনিভাৰ্চিটি CITত এই প্ৰগ্ৰামত তেখেতে আগভাগ ল'ব 17 তাৰিখৰ দিনাখন তেখেতৰ যি এছেম্বলিত হোৱা যি দিব লগা যি ভাষণটো তেখেতে তাত আগবাঢ়িব আমি মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত হ'ব মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় কোকৰাঝাৰৰ যে আমাৰ BTCLত তেখেতে যি এছেম্বলিত অনুষ্ঠিত হ'ব এই অনুষ্ঠিত এছেম্বলিত আমি দুটামান এজেণ্ডাটো বিশেষকৈ 6 শিডিউল কাউন্সিলৰ বিষয় লৈ তাত মেইনলি ডিছকাশ্যন হ'ব বুলি আমি গম পাইছোঁ আমাৰ অসমৰ 126 জন বিধায়ক ইয়াত উপস্থিত হৈ আছে মন্ত্ৰীসকল উপস্থিত হৈ আছে আমি সকলোৱে উৎফুল্লিত হৈছোঁ যে আমাৰ মানে কোকৰাঝাৰত যি পৰিৱেশটো আজি প্ৰমোদ বড়ো ডাঙৰীয়া BTRত চৰকাৰৰ চিফ হোৱাৰ পিছত যি পৰিৱেশটো ইয়াত মানে গঢ়ি তুলিছে বা গঢ়িবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে এটা ভাল এটা মানে দিন বা ভাল এটা পজিটিভ এটা সাইন বুলি আমি ক'বলৈ বিচাৰিছোঁ। নিশ্চয়
অহা দিনত আমি সকলোৱে ইয়াত এটা ভাল চৰকাৰ গঢ়ি তুলি ভাল পৰিৱেশৰ মাজত জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়টো গঢ়ি তুলি আমি আগবাঢ়ি যাম। তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। আজি আমাৰ ইয়াত UPPL দলৰ মানে কেন্দ্ৰীয় কমিটিৰ আমাৰ যি যুৱ শাখা আছে, ইউথ সেল আছে, ইউথ সেলৰ আমি অলপ এটা ৰিচাপল কৰিছোঁ। আমাৰ এজন যুৱ নেতা, ডাইনামিক চিন্তাধাৰা দি কাম কৰিব পৰা, আমাৰ অসম ফুটবল এছ'চিয়েশ্যনৰ মানে তেখেত সম্পাদক আমাৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া, ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি কেন্দ্ৰীয় UPPL যুৱ শাখাৰ সাধাৰণ সম্পাদক হিচাপে আমি আজি নিযুক্তি দিছোঁ। আৰু তেখেতক আজি আমাৰ দলৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে আজিৰ পৰা তেখেতে কাম কৰিব। আৰু নিশ্চয় ইউথ সেলটো আজিৰ দিনত UPPLৰ ইউথ সেল আমাৰ বহুত ষ্ট্ৰং। ইউথ সেলত প্ৰায় আমাৰ 1500 আমাৰ ইউথ মানে এক্সিকিউটিভ মেম্বাৰসকল আছে। তেখেতসকলৰ নেতা হিচাপে আজি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ। প্ৰেচিডেণ্ট হিচাপে আমাৰ BTRৰ EM তেখেত ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া আছে। আমাৰ MCLAসকল ভাইচ প্ৰেচিডেণ্ট আছে। আৰু আজি আমি আন এজন আমাৰ এডুকেটেড এজন নেতা হিচাপে, এডুকেটেড এজন পাৰ্চন হিচাপে আৰু আমাৰ ইউথৰ এজন আইকন হিচাপে আজি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াক আজি আমি ইউথ সেলৰ সাধাৰণ সম্পাদক হিচাপে আমি দায়িত্ব দিছোঁ। তো নিশ্চয় অহা দিনত আমাৰ ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ ফ্ৰান্সিছ টপৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চেণ্ট্ৰেল ইউথ কমিটিটো ষ্ট্ৰং হ'ব। আৰু আহি থকা যিবিলাক দলৰ যিবিলাক এজেণ্ডা আছে, এই দলৰ এজেণ্ডাবিলাক মানে সুচাৰুৰূপে মানে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ পেৰেণ্ট কমিটিক যিবিলাক মূল কমিটি আছে, মূল কমিটি তেখেতসকলে সংবাদস্বৰূপ হিচাপে কাম কৰি এটা দলৰ এজেণ্ডাবিলাক মানে ফুলফিল কৰাৰ কাৰণে তেখেতসকলে আমাক সহায় কৰিব। আৰু আমাৰ যিমান এজেণ্ডাবিলাক আছে এই সকলো এজেণ্ডাত তেখেতসকলে আগবাগ লৈ কাম কৰিব বুলি মই আশা কৰিছোঁ। নাই, আপোনালোকে দেখিছে মানে কোকৰাঝাৰ জিলা বুলি কোনো কথা নাই। এতিয়া BTRত মানে UPPLত মানে এটা আগমন হৈ আছে। আজি আপোনালোকে জানে যোৱা বছৰত আমাৰ BPFৰে এজন কেন্দ্ৰীয় নেতা, শক্তিশালী নেতা, প্ৰাক্তন BLT নেতা, এই BTCৰ ক্ৰিয়েশ্যনৰ এজন মাষ্টাৰ মাইণ্ড তেখেতক ক'ব লাগিব। অসমৰ প্ৰাক্তন মন্ত্ৰী, কেবিনেট মন্ত্ৰী শ্ৰীযুত চন্দন বৰ্মা ডাঙৰীয়া UPPL দলত যোগদান কৰিছে। যোৱাবাৰে 1 বছৰ হৈ গ'ল। তেখেতে আজি UPPL দলৰ কেন্দ্ৰীয় উপসভাপতিৰ দায়িত্বত পাইছে। তে আমাৰ সিদিনা আমাৰ BTRৰে এক্স ডেপুটি চিফ তেখেত মানে BLTৰ মানে নেতা, আমাৰ BTCৰ ক্ৰিয়েটৰ তেখেত BPF তেখেতসকলে বনাইছে। তেখেতো BPFৰ এজন কেন্দ্ৰীয় নেতা আছিল, আগশাৰীৰ নেতা আছিল। আমাৰ এজন বুদ্ধিজীৱী তেখেতে আজি UPPL দলত যোগদান কৰিছে। আমাৰ এক্স ডেপুটি চিফ খাম্পা বৰগোহাঁই ডাঙৰীয়া। আজি যোৱাকালি আপোনালোকে দেখিল আমাৰ প্ৰাক্তন MLA, প্ৰাক্তন EM, এই সময়ৰ BLTৰ নেতা, হাগ্ৰামা মহিলাৰীৰ একেবাৰে ক্ল'জ থকা তেখেত শ্ৰীযুত হিতেশ বসুমতাৰী ডাঙৰীয়া আজি UPPL দলত যোগদান কৰিছে। মাখন স্বৰ্গীয়াৰী ডাঙৰীয়া BPFৰ পৰা UPPL দলত যোগদান কৰিছে। বিভিন্ন ঠাইত আমি দেখিছোঁ বহুত BPFৰ নেতা কৰ্মীয়ে আজি UPPL দলত যোগদান কৰিছে। গতিকে আমি ভাবোঁ BPFৰ মানে প্ৰায় মানে দিনটো ইমান ভাল নহয়। বহুত BPFৰ নেতা কৰ্মী আজিও আমাৰ লগত জইন কৰিবলৈ সাজু হৈ আছে। কোকৰাঝাৰতো এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এতিয়া নোহোৱা নহয়, কোকৰাঝাৰত এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আৰম্ভ হৈছে। আমাৰ বিশেষকৈ গ্ৰাছৰুটত যিবিলাক গ্ৰাউণ্ড জিৰ'ত আমাৰ কৰ্মকৰ্তাসকলক বহুত আজি আমাৰ UPPL দলত যোগদান কৰিছে। দেৱৰগাঁও সমষ্টি কওক আপুনি, চালাকাটি, বাওখুংগুৰি, যিমান সমষ্টিৰ পৰা আজি বহুত আমাৰ BPFৰ নেতা কৰ্মী আমাৰ দলত যোগদান কৰিছে। তো আমি ভাবোঁ অহা দিনত BPFে অহা BTC কাউন্সিলৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমান দাম্বালি মাৰি কথা ক'লেও কিন্তু তেখেতে অহা দিনত একেবাৰে তেখেতৰ উদ্দেশ্য তেখেতে সফল হ'ব নোৱাৰিব। আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRৰ চিফ তেখেতে হোৱাৰ পিছত BTRৰ যি এটা ভাল এটা চৰকাৰৰ লগতে যি জাতি জনগোষ্ঠীৰ মাজত যি এটা সমন্বয় গঢ়ি তোলাৰ কাৰণে তেখেতে আজি সফল হৈছে। যাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ৰুলিঙত থকা সময়ত তেখেতে MP পোৱা নাছিল, কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰুলিঙত চিফ হোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীক সন্তুষ্ট কৰি যি ধৰণে কাম কৰিছে, ইয়াৰ ফলত আজি মানে MP আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক UPPLৰ MP বনাবলৈ আমি সক্ষম হৈছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহায় সহযোগত আজি আমি MP বনাবলৈ সক্ষম হ'লোঁ। গতিকে নিশ্চয় আমি ভাবোঁ অহা দিনত BTRৰ 35 লক্ষ মানুহ আৰু সকলো জাতি জনগোষ্ঠীয়ে
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিটিআৰক এটা ভাল পজিশ্যনত লৈ যোৱাৰ বাবে ভাল বিটিআৰৰ সমাজ নিৰ্মাণ কৰাৰ বাবে বিটিআৰক পাৰ্মানেণ্ট এটা পিছ অনাৰ বাবে যি ধৰণে আমি কাম কৰিছোঁ এইটো ক্ষেত্ৰত আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তনটো আজি বিটিআৰ চৰকাৰে কাম কৰি আছে এইটো ক্ষেত্ৰত মানে সকলোৱে ভাল পাই আমাক সহযোগ দি মানে প্ৰমোদ বড়ো ডাঙৰীয়াতে থাকি আৰু বহু বছৰ এই বিটিআৰত কাম কৰিবলৈ মন মেলিছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বাহিৰে বেলেগ কোনো এজন নেতা যে বিটিআৰৰ নেতা হিচাপে ভৱিষ্যত আহিব এটা আমি দেখা নাই গতিকে UPPLৰ ভৱিষ্যতে ইয়াত ভাল UPPLে ভালে সংখ্যক মানে MCLA কাউন্সিলৰ যি মানে সমষ্টিবিলাক জিকি আনি অহাবাৰ মানে বিটিআৰৰ চৰকাৰ গঠন কৰিব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে